আছোঁ অমৰ চৌধুৰী। আপোনালোকে চাই থাকক আছাম নইজ ইউটিউব চেনেল। তো আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ। চ' আজি আমি যাম সৰু এটা বিলৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ। ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মোৰ ঘৰৰ পৰা বিলটো বেছি দূৰ নহয়, সেইকাৰণে মই খোজকাঢ়িয়ে যাম বিলটো চাবলৈ। ত' ব্লগ ভিডিঅ'টো আৰম্ভ। তো বন্ধুসকল মই গৈয়ে আছোঁ বিলটোলৈ। চ' আপোনালোকে চাই থাকক বিলটোৰ মনোৰমা দৃশ্য। চ' মোৰ ঘৰৰ ওচৰতে, ঘৰৰ পিছফালে হয় বিলটো। তো আপোনালোকে যিটো এইটো প্ৰাকৃতিক সৌন্দৰ্যটো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। চ' এতিয়ালৈ ধৰকচোন পোৱা নাই মই যাই কিনে। চ' পাই যাম অলপ সময়ৰ ভিতৰতে। মই গৈ আছোঁ। এইটো বিল হয়, চাইছেনে? বিলটো পাই গ'লোঁ। অলপ ভিতৰৰ পিনে বিলত যাবলৈ চেষ্টা কৰি আছোঁ, যদি যাব পাৰোঁ চাওক। কিন্তু যিহেতু বৰ্তমান পানী কমি গৈছে, সেইকাৰণে বেছি পানী নাই। তথাপি আপোনালোকক যিখিনি আছে সেইখিনি দেখাই দিয়াৰ চেষ্টা কৰিম। তো এইটোৱে বিল হয়, চাই লওক কি ধুনীয়া এটা মনোৰম দৃশ্য, ডাঙৰ এটা বিল। বন্ধুসকল ইয়াতে আহক, আপোনালোকে যদি চাব ইচ্ছা আছে, বৰপেটা জিলাত বিলখন আছে। চ' আপোনালোকে চাই যাব পাৰে বিলটো এবাৰ ভালদৰে ঘূৰি চিটি। তো আশা কৰোঁ ভাল লাগিব। আৰু এইকেইটা আছে আমাৰ ফুল। চাওক ফুলকেইটা কি ধুনীয়া লগা ফুল, চাই লওক। আশা কৰোঁ ভাল লাগিব ফুলকেইটা চাই, ধুনীয়া লগা কেইটামান ফুল। তো ইয়াৰ পিছত আমি যাই আছোঁ এইখনৰ বিলৰে এটা মনোৰম দৃশ্য, প্ৰাকৃতিক বনৰীয়া জীৱ জন্তু দেখিবলৈ। চ' ইয়াতে চব পোৱা যায়, বনৰীয়া জীৱ জন্তু, মাছ। ইয়াত কিন্তু কুমিৰ নাই, কুমিৰ পোৱা নাযায় ইয়াত বস্তু নহয় বন্ধু। আপোনালোকে আৰু ভাবিব পাৰে ইয়াত কুমিৰো পোৱা যায় নেকি, কিন্তু মাফ কৰিব, ইয়াত কুমিৰ পোৱা নাযায়। এইবিলাক আছে বনৰীয়া হাঁহ, চাই থাকক আপোনালোকে। বনৰীয়া হাঁহ কেইটামান আছে। চ' এতিয়া বোলক মই অলপ মাছ তাছ দেখাব পাৰিলে ভাল আছিলহেঁতেন না, কিন্তু উপায় নাই। মাছ ক'ত, পানী চানী শুকাই গৈছে, পানী কমি গৈছে বন্ধুসকল। মাছটো এতিয়া দেখুৱাটো সম্ভৱ নহয়, মাফ কৰিব তাৰ কাৰণে। তো মাছটো আপোনালোকক দেখুৱাব পৰা নাই। চ' মই বিলৰ সম্পৰ্কে আৰু এটা নতুন ভিডিঅ' আহি আছে, সেইখন ভিডিঅ'ৰ পৰা আপোনালোকে একদম ভালদৰে চাব পাৰিব। এইখন আমাৰ বিল, এটা সৰু বিল, কিন্তু এইটো প্ৰাকৃতিক সৌন্দৰ্যটো বহুত ভাল লগা হয়। তো মই বৰ্তমান আছোঁ এই পানীৰ মাজেৰে খোজকাঢ়ি আছোঁ, সেইকাৰণে অলপ শব্দ হৈ আছে। আপোনালোকে পানীৰ শব্দ বুজিয়ে পাইছে এইটো। চ' আৰু ইয়াৰ পিছত আছে এটা আপোনালোকৰ কথা, এই বিলত মোৰ এটা পুখুৰী আছে। পুখুৰীটো আপোনালোকক মই অলপ দেখাই দিবলৈ চেষ্টা কৰি আছোঁ, সৰু পুখুৰী, কিন্তু মাছ তাছ অলপ আছে দিয়ক। এইটো মোৰ পুখুৰীটো হয়। চ' ভাল লাগিলে লাইক দিব, আৰু লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ক। জয় হিন্দ, জয় আই অসম।